মিছন হেপা ৰঙিয়া মহকুমাধিপতিৰ বিশেষ পদক্ষেপ দিব্যাংগসকলক সৰ্বতোপ্ৰকাৰে সহায়ৰ হাত আগবঢ়াবলৈ ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালৰ এক মহান পদক্ষেপ মিছন হেপাহৰ শুভাৰম্ভণি কৰে কামৰূপ জিলাৰ উপায়ুক্ত শ্ৰী কৈলাশ কাটিক এনে বুধবাৰে ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দিব্যাংগ লোকসকলৰ সহায়ৰ হকে তিনিটা মুখ্যাদেশ প্ৰথম প্ৰতিজন দিব্যাংগৰ বাবে প্ৰমাণপত্ৰৰ ব্যৱস্থা কৰা দ্বিতীয় প্ৰতিজন দিব্যাংগক ইউডি আইডি কাৰ্ড পোৱাৰ ব্যৱস্থা কৰা আৰু তৃতীয় প্ৰতিজন দিব্যাংগ লোকক পেঞ্চনৰ ব্যৱস্থা কৰা এই মিছনৰ জৰিয়তে বৰ্তমান কামৰূপ জিলাৰ প্ৰতিজন দিব্যাংগই যাতে বিভিন্ন চৰকাৰী আঁচনিৰ লগতে সা সুবিধা ঘৰতে বহি পায় তাৰ বাবে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে সভাত উপস্থিত বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে জিলাখনৰ বিভিন্ন পঞ্চায়তত দিব্যাংগসকলৰ বাবে শিবিৰ অনুষ্ঠিত কৰি এই শিবিৰতে তেওঁলোকৰ সুবিধাসমূহ উপলব্ধ কৰোৱা হ'ব এই চেষ্টাৰ কাৰণে আমি সদায় তেখেতক আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যোগ্য যে 3 মাহৰ ভিতৰত এই মিছন সম্পূৰ্ণ কৰাৰ আশা কৰা হৈছে উক্ত অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কান্তা দাস ৰঙিয়া ৰাজহ চক্ৰ বিষয়া চন্দন বৰগোহাঁই মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ সৈয়দ শফিকুল হক কমলপুৰ খণ্ড উন্নয়ন বিষয়া কান্তা কাকতি ৰঙিয়া খণ্ড উন্নয়ন বিষয়া ধনজিত উত্তম বিহদীয়া জাজিকোনা খণ্ড উন্নয়ন বিষয়া হেমন্ত ডেকা CDPO দেউজী ৰাণী দেৱী নাছৰিন চুলতানা NGO গৌৰৱীনন্দন জনকল্যাণ সমিতি সভাধিকৰণৰ সদস্যসকল ৰঙিয়াৰ পৰা সৈয়দ মুস্তাফা আহমেদৰ ৰিপৰ্ট নিউজ অসম 24